হাই বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আজি আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ অনলাইন এক্সাম সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, প্ৰথমতে 10টা মান A4 সাইজ পেজ লাগিব। A4 সাইজ পেজ অবিহনে লিখিব নোৱাৰিব। এটাকৈ লিখাৰ পিছত প্ৰতিটা পেজত নাম্বাৰিং কৰিব লাগিব, অৰ্থাৎ পেজ নাম্বাৰ দিব লাগিব। আৰু যিখিনি খালী ঘৰ আছে, প্ৰথমতে ইংলিছ, এই যে সাপোজ আমি ইংলিশ দিলো, ইংলিশ সাবজেক্ট কোডটো ইংলিশ দিলো, সাবজেক্টটো ইংলিশ দিলো, শর্ট ফর্ম ENG ইংলিশ, এন্ড সাবজেক্ট কোডটো আপোনালোকে কোশ্চেন বা যদি আপোনালোকৰ সিলেবাস আছে তেনেহলে সিলেবাসত পাই যাব। আর রেজিস্ট্রেশন নাম্বারটো আপোনালোকে ফার্স্ট সেমত যি রেজিস্ট্রেশন কৰিছিলে সেইটো রেজিস্ট্রেশন নাম্বারই দিব লাগিব। আর এইটো পেজ নাম্বাৰ প্ৰতিটো পেজতে পেজ নাম্বাৰ নাম্বাৰিং কৰিব লাগিব। একেবাৰে তলৰ পিনে এতিয়া তলৰ পিনে আছে ৰোল নাম্বাৰটো দিব লাগিব। ৰোল নম্বৰ দিয়াৰ পিছত পেপাৰ কোড, এইটো হল পেপাৰ কোডটো আপোনালোকে কোশ্চেনত পাই যাব। আৰু এনেকুৱা A4 সাইজ পেজত লিখিব লাগিব যেনেকুৱা দেখি আছে। সেকেন্ড পেজটো মই এইটো কম্পিউটাৰৰ পৰা প্ৰিন্ট কৰি লৈছো। সেকেন্ডত কিন্তু অকল ৰোল নম্বৰ লিখিব লাগিব, পেপাৰ কোড লিখিব নালাগে। অকল প্ৰথম পেজটোত পেপাৰ কোড লিখিব লাগে। সেম দ্বিতীয়তে এই পেজখিনি PDF বনাব লাগিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, তোমালোকে যি ওয়েবসাইটত এনসার শিট আপলোড কৰিব তাত কিন্তু 5 MBতকৈ কম হ'ব লাগিব। আৰু এই পেজখিনি PDF বনাওঁতে ব্ল্যাক এণ্ড হোৱাইট ৰাখিব লাগিব। 3 নম্বৰ পইণ্ট, গুৱাহাটী ইউনিভাৰ্চিটিৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ এপ দিয়া হৈছে PDF বনাবৰ কাৰণে। সেই এপটোৰ নাম হ'ল কাগজ স্কেনাৰ। এই এপটোৰ একেবাৰে সহজ, কেনেকৈ PDF বনাব লাগে আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। মোবাইলৰ স্ক্ৰীনলৈ অহাৰ পিছত কেনেকৈ আমি PDF বনাব পাৰি সেইটো ষ্টেপ বাই ষ্টেপ দেখাম। গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কিন্তু এই এপটো কাগজ স্কেনাৰ ৰিকমেণ্ড কৰিছে, সেইটো দি মই কৰি আপোনালোকক দেখাম। তো এতিয়া এই যে দেখি আছে আপুনি কাগজ স্কেনাৰ, এটাত ক্লিক কৰিম। আৰু এই এপটো কিন্তু আপোনালোকে প্লে ষ্টৰত পাই যাব, প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। মই ইয়াত প্লাস আইকন আছে, তাত মই ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত এই ক্যামেৰা আইকনত তাত ক্লিক কৰিম। এটাকৈ ক্লিক কৰিম, একেবাৰে ইজি। এইটো এপ, এটা হৈছে মই 10টা মান পেজ স্ক্যান কৰিম। স্ক্যান কৰাৰ পিছত PDF বনাম, এইটো দেখাম। আৰু কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, 5 MBতকৈ বেছি হ'ব নোৱাৰিব PDF খিনি। আৰু এইটো এপেৰে কৰিলে বেছি MB নহয়, একেবাৰে সহজ এপ। কাগজ স্কেনাৰ এপটোৰ নাম। 7টা 8টা 9টা 10টা। এতিয়া আমাৰ 10টা মান পেজ, মই এটা বেছি বাৰ কৰিলোঁ কিয়নো মোৰ ওচৰত বেছি পেজ নাই, এটা আছে, সেইকাৰণে এটাই মই বাৰে কৰিছোঁ আপোনালোকক অকল দেখাবৰ কাৰণে। এতিয়া ইয়াত প্ৰচিড বুলি এটা ৰাইট চিহ্ন আছে, তাত ক্লিক কৰিম। প্ৰতিটা পেজত কিন্তু আমি ক্ৰপ কৰিব পাৰিম, ডেট মিনছ টানি হেঁচি ঠিক কৰিব পাৰিম এনেকৈ হাত দি। মই নকৰোঁ, নেক্সট কৰি আছোঁ কিয়নো জাষ্ট অকল মই দেখাম। ইয়াত কৰিম নেক্সট। কৰাৰ পিছত আৰু এটা গুৰুত্বপূৰ্ণ কথা, পেজটো কিন্তু ব্ল্যাক এণ্ড হোৱাইটত ৰাখিব কৈছে। PDFটো ব্ল্যাক এণ্ড হোৱাইট, মই ব্ল্যাক এণ্ড হোৱাইটত ৰাখিলোঁ। এতিয়া ডানত ক্লিক কৰিম। ভিডিওটো যদি আপোনালোকে সম্পূৰ্ণকৈ চায় তেনেহ'লে নিশ্চয়
একেবাৰে সহজ, যিসকলে জানে সেইসকল নহয়, যিসকল নাজানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। মোক সকলোৱে সুধি থাকে, ফোন কৰি থাকে, কোনোবাই মেছেজ কৰি থাকে, সেইকাৰণে মই ভাবিলোঁ যে মই ভিডিঅ' এটা বনাই দিওঁ। তো আপোনালোকে ভিডিঅ'টো ভালকৈ চাব, চালে নিশ্চয় ভাল লাগিব। তো হৈ গ'ল, ইয়াত মানে থ্ৰী ডট ক্লিক কৰিম। থ্ৰী ডট ক্লিক কৰাৰ আগত এটা মই চাওঁ, ভিউ PDF মোডত চাওঁ। এনেকুৱা হৈছে, বহুত ভাল হৈছে, ধুনীয়া দেখিবলৈ। এতিয়া বেক কৰিম, বেক কৰাৰ পিছতে ৰাইট চাইডত ক্লিক কৰিম আকৌ। কৰাৰ পিছত এতিয়া ছেভ টু PDF, ছেভ এজ এ PDF ইয়াত ক্লিক কৰাৰ আগত চাই লওঁ মানে কিমান MB, 4.1 MB। 5 MBৰ তলতে আছে, কিন্তু 5 MBৰ তলত লাগে আমাৰ। ঠিক আছে, ছেভ কৰিলোঁ। অলৰেডি মোৰ ছেভ হৈ গ'ল, ছেভ টু ডাউনলোড ফল্ডাৰ। ঠিক আছে বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।